নাম্বাৰ 6 খিনি চোৱা কি দি আছে তলৰ যোগফলবোৰ উলিয়াই ৰোমান সংখ্যাঙ্কনত প্ৰকাশ কৰা ৰোমান সংখ্যাঙ্কনত প্ৰকাশ কৰা মানে এই যেটো দিয়া আছে এটো আমি ৰোমানতে লিখি প্লাস কৰি কেনে যোগ কৰি কেনে ৰোমানতে লিখিব লাগিব কেনেকৈ কৰিলো উদাহৰণ হিচাপত দিয়া আছে ইয়াতে চোৱা এটো ইয়াতে কনভাৰ্ট কৰিছে এটো 24 ইয়াতে কনভাৰ্ট কৰিছে হিন্দৰবীয় সংখ্যাঙ্কনত এটো কনভাৰ্ট কৰিছে এনেকে যোগ চিহ্ন লিখি আকৌ যোগফলটো উলিয়াই এই যোগফলটোক ৰোমানত লিখিব লাগে ঠিক আছে এই মতে এই গোটে কেইটা কৰিব লাগিব সো আমাৰ কৰি দিছো 6 or 1 হল ইয়াতে চোৱা ভালদৰে আমি কি কৰিম এটুক আমি হিন্দু আৰু বিয়ত কনভাৰ্ট কৰিম কিমান হ'ব ইয়াতে চোৱা 10 তাৰ পিছত 50 তাৰ মানে সৰু তাৰ পিছত আকৌ ডাঙৰ আহিলে তাৰ মানে দুটা মিলি এটা হ'ব সৰুৰ পিছত ডাঙৰ আহিলে আমি মাইনাস কৰি দিও 50 পৰা 10 গলে হ'ব 40 প্লাস ইয়াত কিমান হ'ব 2 42 আৰু এফালে কি আছে 10 10 25 6 7 27 20 plus 7 কিমান হ'ব 42 plus 27 এতিয়া 42 plus 27 কিমান হ'ব 69 69 ক ৰোমানত লিখিলে কেনেকৈ লিখিম 60 এটো হল 50 তাৰ পিছত 10 60 তাৰ পিছত 9 9 আমি কেনেকৈ লিখো এনেকৈ 10 ৰ পৰা 1 minus 9 নাম্বাৰ 2 B L C C D L D হ'ব 500 আৰু এটো কিমান 50 500 আৰু 50 কিমান হ'ব 550 মই 550 প্লাস কে নিলিখো মই ডাইৰেক্ট লিখি দিছো হা 550 তাৰ পিছত এটো কিমান 200 আৰু এটো 20 500 700 আৰু 700 কিমান হ'ব 70 এটো আকৌ ৰোমানত কৰিব লাগিব 700 কেনেকৈ লিখিম 500 তাৰ পিছত 600 700 70 50 60 70 ইয়াতে চাইছা DL তাৰ পিছত CC তাৰ পিছত 10 10 ইয়াতে DCCL এতে প্লাস ডি লিখা আছে যে সেই কাৰণে আকৌ না ভাবিব যে এই সিৰ আগত ডাঙৰৰ আগত সৰু আছে কিন্তু বেলেগ বেলেগ কে লিখা আছে এটো বেলেগ ইয়াতে আমি একেলগত লিখিছো তে কনভাৰ্ট কৰিলো মানে এটো প্লাস কৰি এনেকৈ আমি কনভাৰ্ট কৰিলো নাম্বাৰ 3 টো চাবা MCC M ৰ মান কিমান আছিল 1000 M কিমান আছিল 1000 তাৰ পিছত 100 100 200 এই দুটা মিলি কি হ'ব 200 আৰু 1000 কিমান হ'ব 1200 আকৌ কৈছো M ৰ মান হয় 1000 আৰু C ৰ মান হয় 100 দুটা C আছে 200 হ'ব আৰু M ৰ 1000 কি হ'ব 1200 আৰু C আৰু L C মানে 100 আৰু L মানে 50 150 কিমান হ'ব 1200 আৰু 150 1350 আমি এটো ৰোমানত লিখিম 1000 কেনেকৈ লিখো M 1000 হৈ গল এতিয়া লিখিম 300 100 200 300 আৰু 50 কিমান আছিল L so MCCCL MCCCL কিন্তু এনেকৈ শর্টকাট নামাৰিবা তোমালোকে ডাইৰেক্ট লিখি দিবা ভুল হ'ব পাৰে তোমালোকে এনেকৈ কৰিবা কৰাৰ পিছত এনেকৈ কনভাৰ্ট কৰিবা এতিয়া আহিছো নাম্বাৰ 4 নাম্বাৰ দিয়া আছে D মানে 500 600 700 D ৰ মান কিমান আছিল 500 600 700 লিখি লম তাৰ পিছত প্লাস C 100 আৰু এই 1 আৰু 10 তাৰ মানে দুটা একেলগত হ'ব আকৌ তোমালোকে হেৰি নকৰিবা C + 1 + 9 এনেকৈ নকৰিবা ইয়াত মাইনাস হ'ব কিন্তু ডাঙৰৰ আগত সৰু থাকিলে দুটা একেলগত লৈ লবা C টো 100 হৈ গল আৰু ইয়াত হ'ব কিমান 9 700 100 800 9 ৰোমানত লিখিম 800 কেনেকৈ লিখিম 500 আগত লিখিম 500 আৰু 300 800 500 800 আৰু 9 ঠিক আছে নাম্বাৰ 5 এটো চোৱা 100 200 হল 50 5 100 250 250 আৰু 5 একে ডাঙৰৰ পৰা সৰু সৰু হৈ গৈছে এটো 200 এটো 50 এটো 5 ইয়াতে একো মাইনাস নহয় প্লাসে হ'ব 250 আৰু 5 প্লাস কৰিলে 255 হয় ইয়াতে 100 250 5
দুটা সেম সেম নেকি এইটো 255 কিমান হ'ব 200 200 400 50 50 100 500 10 এই দুটা প্লাছ কৰিছোঁ হা এই দুটা প্লাছ কৰিলে কিমান আহে 200 250 250 500 আৰু 10 তোমালোকে ছাইডত প্লাছ কৰি ল'বা অসুবিধা হ'লে 510 500ৰ কি আছিলে ডি আৰু 10ৰ কেনেকৈ লিখিম একেবাৰে চিম্পল 500 আৰু 10 ঠিক আছে ইয়াতে সামৰিছোঁ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট বক্সত আৰু ভাল লাগিলে লাইক কৰিবা আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা